এইখিনি কথা জনাটো অতি প্ৰয়োজন। প্ৰত্যেকজন নাগৰিকে এইখিনি কথা মই জনা উচিত বুলি ভাবোঁ। তেনেহ'লে শুনক, মই কোৱা কথাখিনি আপোনালোকৰ বাবে ভাল নহ'বও পাৰে, কিন্তু মই যোনখিনি মই জানো সেইখিনিত মই প্ৰশ্ন কৰোঁ, আৰু মোৰ কথা যদি শুনিব বিচাৰিছে শুনিব পাৰে, যদি শুনিবলৈ মন নাই ভিডিঅ'টো স্ক্ৰল কৰি অন্য এটা ভিডিঅ'লৈ যাব পাৰে। মই কৈছোঁ, যিকোনো ৰাজনৈতিক দলৰ নেতাই কোনো এজন সাধাৰণ লোকক শিক্ষিত হোৱাটো বিচাৰেনে? মই কৈছোঁ, কোনো এজন নেতাই শিক্ষিত হোৱাটো কেতিয়াও সাধাৰণ লোকক নিবিচাৰে। যদি সাধাৰণ লোক শিক্ষিত হৈ পৰে তেন্তে নেতাসকলৰ বাবে শোষণ কৰাটো অসম্ভৱ হৈ পৰিব। কাৰণ জানেই নহয়, শিক্ষিত লোকক নিয়ন্ত্ৰণ কৰাটো ইমান সহজ নহয়। নেতাসকলক লাগে বুলি ক'লে কেৱল অশিক্ষিত লোকক, নেতাসকলক প্ৰশ্ন কৰা লোকক দৰকাৰ নাই। গতিকে নিজক শিক্ষিত কৰিবলৈ আজিৰ পৰা আৰম্ভ কৰক।